হাই গাইজ, আজি আমি আলোচনা কৰিম ৰয়নেট সলিউশ্যন এপছৰ পৰা বা ৰয়নেটৰ ৰিটেইলাৰ আইডিৰ পৰা বা ৰিটেইলাৰ পৰ্টেলৰ পৰা কেনেকৈ ICICI বেংক APS-এৰে বেলেঞ্চ ইনকুৱাৰী কৰা হয় আৰু বেলেঞ্চ কেনেকৈ উইথড্ৰল কৰা হয়, এই দুটা বিষয়ে আজি আমি জানিম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্লে ষ্টৰত আহিব লাগিব। মই প্লে ষ্টৰত আহিলোঁ, আহি ইয়াতে এক্সপ্ৰেছো এপছটো ডাউনলোড দিব লাগিব। যার অলরেডি ডাউনলোড আছে বা ইনস্টল আছে তার নালাগে। এক্সপ্ৰেছো আমি সার্চ কৰিলোঁ। এক্সপ্ৰেছো সার্চ কৰাৰ লগে লগে মোৰ হেণ্ডছেটত অলৰেডি ইনস্টল আছে, যাৰ ফলত ইয়াতে ওপেন বুলি লিখা উঠিছে। তো ওপেন কৰিলোঁ এপছটো। ইয়াতে ইউজাৰ কোড মানে ৰিটেইলাৰ আইডি বা CSP আইডিটো মাৰিব লাগিব। মোৰ কপি আছিলে, মই পেষ্ট কৰি দি দিলোঁ। তাৰপিছত তলত পাছৱাৰ্ডটো মাৰিব লাগিব। পাছৱাৰ্ডটো এতিয়া টাইপ কৰি আছোঁ। পাছৱাৰ্ডটো টাইপ কৰাৰ পিছত সাইনিঙত ক্লিক কৰিব লাগিব। আমি সাইনিঙত ক্লিক কৰিলোঁ। কৰাৰ পিছত এতিয়া আহিছে চাওক, ইয়েছ বেংক APS এক ঠাইত আছে আৰু এটা আছে ICICI বেংক APS। দুটা APS-এৰে ৰয়নেটৰ পৰা বেলেঞ্চ উইথড্ৰল কৰা হয় বা চেক কৰা হয় বা মিনি ষ্টেটমেণ্ট ডাউনলোড দিয়া হয়। গতিকে আজি আমি ডিছকাছ কৰিম ICICI বেংক APS-ৰ বিষয়ে ৰয়নেটৰ পৰা। তো ICICI বেংক APS-ত ক্লিক কৰিলোঁ। কৰাৰ পিছত প্ৰথমতে আমি কেছ উইথড্ৰল কৰি ল'ম। ইয়াতে আছে চাওক, ট্ৰেনজেকশ্যন টাইপটো আছে। ট্ৰেনজেকশ্যন টাইপটো ক্লিক কৰিলে কেছ উইথড্ৰল আছে, বেলেঞ্চ ইনকুৱাৰী আছে, মিনি ষ্টেটমেণ্ট আছে। তো গতিকে আমি কেছ উইথড্ৰলত ছিলেক্ট কৰিলোঁ আগতে। তাৰপিছত ইয়াতে চাওক, ডিভাইচ টাইপত মৰফো, মন্ত্ৰা, ষ্টাৰটেক, PV510, চিকুজেন, মানে যাৰ যি মডেল আছে এইটো ছিলেক্ট কৰিব লাগিব। গতিকে মোৰ এতিয়া মন্ত্ৰা ছিলেক্ট আছে, মই মন্ত্ৰা ছিলেক্ট কৰিলোঁ। ইয়াতে পাৰ্চনেল ডিটেইলছত কাষ্টমাৰৰ মোবাইল নাম্বাৰ টাইপিং কৰিব লাগিব। তাৰপিছত কাষ্টমাৰৰ নামটো দিব লাগিব। দিলে তলত আছে চাওক, আধাৰ নাম্বাৰ আৰু ভাৰ্চুৱেল আইডি। যদি ভাৰ্চুৱেল আইডি 16 ডিজিটৰ হয়, 16টা নাম্বাৰ। যদি ভাৰ্চুৱেল আইডিৰে বেলেঞ্চ উইথড্ৰল বা চেক কৰিব বিচাৰে তেনেহ'লে ভাৰ্চুৱেল আইডি মাৰিব, আৰু যদি আধাৰ নাম্বাৰে কৰিব বিচাৰে, তাৰমানে আধাৰ কাৰ্ড নাম্বাৰে, তেনেহ'লে আধাৰ নাম্বাৰত ছিলেক্ট থাকিব লাগিব। তো আমি আধাৰ কাৰ্ড মাৰিম। তাৰপিছত তলৰ পিনে আছে চাওক, ইণ্টাৰ এমাউণ্ট মাৰিব লাগিব, কিমান টকা আমি উইথড্ৰ কৰিম। তো আমি প্ৰথমত 500 কৰি লওঁ। 500 কৰিলে টেষ্টিঙৰ কাৰণে 500 আমি কৰি লওঁ। আৰু ইয়াতে ছিলেক্ট বেংকত আছে আমি কি বেংকৰ উইথড্ৰল কৰিম। ইয়াতে আছে যিকোনো বেংক, ইয়াতে আপুনি চাৰ্চ কৰিব পাৰে। ধৰি লওক ইউকো বেংকৰ কৰিব, তেনেহ'লে ইউকো বেংক ছিলেক্ট কৰিব পাৰে। আৰু নাইবা ধৰি লওক ষ্টেট বেংক কৰিব, ষ্টেট বেংক এনেকৈ মাৰিব লাগিব, আহি গৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI। আৰু ধৰি লওক যিকোনো বেংকৰে ইয়াতে চাৰ্চ কৰিব লাগিব। তো গতিকে মই এতিয়া এক্সিছ বেংকৰ পৰা কৰিম। মই এক্সিছ বেংক ছিলেক্ট কৰিলোঁ। কৰাৰ পিছত তলৰ পিনে যিটো স্কেনৰ অপশ্যন আছে তাতে ক্লিক কৰিব লাগিব। তো আমি স্কেনৰ অপশ্যনত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে ইনিট ছাকচেছ। তো ডিভাইচ ইজ ৰেডি টু ইউজ। আমাৰ ফিংগাৰপ্ৰিণ্ট লাইট জ্বলি উঠিছে, ইয়াতে আঙুলিটো দিব লাগিব। তো আঙুলি দিয়াৰ লগে লগে ফিংগাৰপ্ৰিণ্ট ছাকচেছফুল হৈ গ'ল। এতিয়া ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিট যিটো অপশ্যন আছে এইটো। তো ছাবমিটত আমি ক্লিক কৰাৰ লগে লগে ইয়াতে আৰ ইউ চিয়'ৰ টু কণ্টিনিউ, ইয়াতে ক্ল'জ আৰু ডান আছে। তো আমি ডানত ক্লিক কৰিব লাগিব। তো প্ৰচেছিং হৈ আছে। ডানত ক্লিক কৰাৰ লগে লগে ছাকচেছফুল হৈ গ'ল। ওপৰত চাওক, ট্ৰেনজেকশ্যন ৰিচিভ ICICI বেংক আছে, ষ্টেটাছত আছে ছাকচেছফুল, আৰু CSP অতি মান আহিছে, কেছ উইথড্ৰল এক্সিছ বেংক এনেকুৱা আহিছে। তো গতিকে ইয়াতে তলৰ পিনে অলপ যদি যায়, ইয়াতে দুটা, ইয়াতে ডান মাৰিলে আকৌ হোম পেজটো আহি যাব। আৰু ৰিপিট ট্ৰেনজেকশ্যন কৰিব বিচাৰিলে, আকৌ যদি উইথড্ৰল কৰিব বিচাৰে ৰিপিট ট্ৰেনজেকশ্যনত মাৰিব। আৰু যদি আপোনাৰ মোবাইলৰ লগত যদি ব্লুটুথ প্ৰিণ্টাৰ কানেক্ট আছে, তেনেহ'লে ইয়াৰ পৰা ডাইৰেক্ট প্ৰিণ্ট দিব পাৰে। আৰু যদি এই ৰিচিপ্টখন যদি শ্বেয়াৰ কৰিব বিচাৰে, হোৱাটছআপ, ইমেইল বা SMS কৰি যিকোনো মাধ্যমেৰে যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে শ্বেয়াৰত ক্লিক কৰিব পাৰে। তো গতিকে মই শ্বেয়াৰ নকৰি এতিয়া ডানত ক্লিক কৰিম। তো আমাৰ এইটো উইথড্ৰল হৈ গ'ল। ICICI বেংকৰ APS ৰয়নেট পৰ্টেলৰ পৰা আমাৰ মোবাইলৰ এপছৰ পৰা হৈ গ'ল উইথড্ৰল। এতিয়া আমি বেলেঞ্চ ইনকুৱাৰী কৰিম। ইয়াতে আকৌ ওপৰত ক্লিক কৰি ল'ম ট্ৰেনজেকশ্যন টাইপত আমি বেলেঞ্চ ইনকুৱাৰী ছিলেক্ট কৰিম। বেলেঞ্চ ইনকুৱাৰী ছিলেক্ট কৰিম, তলত আমাৰ মন্ত্ৰাই থাকিব। ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰিম।
কাষ্টমাৰৰ তাৰপিছত তলত নামটো সিলেক্ট কৰিম আৰু আধাৰ কাৰ্ড নাম্বাৰটো ডায়াল কৰিম ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ ডায়াল কৰাৰ পিছত তলৰ পিনে বেংকটো সিলেক্ট কৰিম তো বেলেন্স ইনকোয়ারি মই এক্সিস বেংকৰে কৰিম আৰু নহলে এয়াৰটেল পেমেন্ট বেংকৰ কৰি দি দিও এয়াৰটেল পেমেন্ট বেংক আহি গৈছে এয়াৰটেল পেমেন্ট বেংকত কৰো স্ক্যানত ক্লিক কৰিলো কৰাৰ লগে লগে ফিংগাৰপ্ৰিন্টৰ লাইট জ্বলি উঠিছে ফিংগাৰপ্ৰিন্টটো লগাই দি দিলো দিয়াৰ লগে লগে ফিংগাৰপ্ৰিন্ট লৈ ললে এতিয়া সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ পিছত এতিয়া ডানত ক্লিক কৰি দি দিম কৰাৰ লগে লগে এইটো বেলেন্স ইনকোয়ারি ফেল মাৰিলে you have exceeded daily limit of balance inquiry transaction মোৰ daily limit শেষ হৈ গৈছে actually মই এটো ব্ল্যাক বেংকত ট্রাই কৰি চাও এক্সিস বেংকটো চাও এক্সিস বেংকটোৰ আকৌ স্ক্যানত মাৰিলো লাইট জ্বলি উঠিলে আসিটো হৈ গল এতিয়া সাবমিটত ক্লিক কৰাৰ পিছত এতিয়া ডানত ক্লিক কৰিম মাৰ পিছত হৈ গল ইয়াতে সাকসেসফুল হৈ গল এক্সিস বেংকৰ মোৰ এয়াৰটেল পেমেন্ট বেংকৰ লিমিটটো শেষ হৈছে দিনৰ এপিএছ ৰ এটা লিমিট থাকে ডেইলি এটো শেষ হৈ গৈছে এতিয়া এক্সিস বেংকৰ এটো উইথড্ৰলো আমি কৰিলো এক্সিস বেংকৰ পৰা আকৌ বেলেন্স ইনকোয়ারিও কৰিলো এতিয়া সব ট্ৰানজাকচন টাইপত আছে বেলেন্স ইনকোয়ারি আৰু এটো যেতিয়া হয় তেতিয়া এই মোবাইল নাম্বাৰটোত লগালগি মেছেজত আহি যায় যে এটো আমাৰ হেৰি বেলেন্স ইনকোয়ারি হল বা বেলেন্স উইথড্ৰল হল বা জিয়ে হক বা মিনি স্টেটমেন্ট ডাউনলোড দিয়া হল এটো আহি যায় তাৰ মানে তো এটোও সেম রিসিপ্ট আগৰ দৰে ডান কৰিলে হোম পেজটো আহি যাব আৰু যদি আপুনি ৰিপিট ট্ৰানজাকচন আকৌ যদি কৰিব বিচাৰে ৰিপিট ট্ৰানজাকচনত মাৰিব আৰু যদি প্ৰিন্ট কৰিব বিচাৰে মোবাইলৰ পৰা ব্লুটুথ থাৰ্মেল প্ৰিন্টাৰ দি তেনেহলে প্ৰিন্ট কৰিব প্ৰিন্টত ক্লিক কৰিব লাগিব আৰু যদি শেয়াৰ কৰিব বিচাৰে ৰিসিপ্টটো এই ৰিসিপ্টখন তেনেহলে আপুনি শেয়াৰত মাৰিব লাগিব তো গতিকে আজি আমাৰ ইখানিয়ে বিষয়বস্তু আছিল আমি ডান কৰিলো এতিয়া হোম পেজত গুচি যাম তো আজি আগতে 10 টকা কি 10 টকা সামথিং কিবা পয়সা আছিল আমি ৰিপৰ্টটো চাই লও লেজাৰত যদি যাও কিমান আহিছে কমিশন চাব পাৰিম আমাৰ কমিশন 5 টকা আহিছে 500 টকা আগতে 10 টকা 20 পয়সা আছিল এতিয়া আমাৰ 500 টকা উইথড্ৰল কৰিছো আৰু 5 টকা কমিশন আহিছে তো টোটাল মিলাই আমাৰ হল 510 টকা 70 পয়সা ও 50 পয়সা আহিছে আমাৰ কমিশন সৰি 5 টকা নহয় 50 পয়সা আহিছে তো আগতে আছিল 10 টকা আৰু 500 টকা উইথড্ৰল 510 টকা 70 পয়সা হৈ গল তো এইখানি আমাৰ আজি বিষয়বস্তু আছিল তো থ্যাংক ইউ ওয়াচিং মাই ভিডিও ধন্যবাদ